নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকৰ বাবে লৈ আহিছোঁ স্বাধীনতা দিৱসৰ ওপৰত এটি চমু ৰচনা। মোৰ ভিডিঅ'টো যদি ভাল লাগি থাকে তেন্তে লাইক দিবলৈ নাপাহৰিব। স্বাধীনতা দিৱসৰ ৰচনা। আৰম্ভণি। স্বাধীন শব্দৰ অৰ্থ হ'ল লোকৰ বা আনৰ অধীন নোহোৱা। স্বাধীনতা মানে লোকৰ বা আনৰ অধীন নোহোৱা অৱস্থাক বুজায়। এখন দেশ বা এটা জাতি যদি অন্য এখন দেশ বা জাতিৰ অধীনত থকাৰ পিছত যেতিয়া তাৰ পৰা মুক্তি হয় তেতিয়া সেই দেশ বা জাতিয়ে মুক্ত হোৱাৰ নিৰ্দিষ্ট দিনটোক স্বাধীনতা দিৱস হিচাপে পালন কৰে। আমেৰিকাই ১৭৭৬ খ্ৰীষ্টৰ ৪ জুলাইত স্বাধীনতা লাভ কৰে। তাৰ বাবে ৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। ঠিক সেইদৰে ফ্ৰান্স দেশৰ বাবে ১৪ জুলাই, পাকিস্তানৰ বাবে ১৪ আগষ্ট আৰু আমাৰ ভাৰতবৰ্ষৰ বাবে ১৫ আগষ্ট তাৰিখটো স্বাধীনতা দিৱস হিচাপে পালন কৰা হয়। তাৎপৰ্য: ভাৰতবৰ্ষ বহু বছৰ ধৰি ব্ৰিটিছৰ শাসনৰ অধীনত আছিল। তাৰ পৰা মুক্ত হ'বলৈ বহু বছৰৰ পৰাই ভাৰতীয় লোকে বিদ্ৰোহ কৰিছিল। ১৬৫৭ খ্ৰীষ্টৰ চিপাহী বিদ্ৰোহ তাৰে অন্যতম। মহাত্মা গান্ধীৰ নেতৃত্বৰ ভাৰতীয় জাতীয় কংগ্ৰেছ অহিংস আৰু অসহযোগ আন্দোলনৰ দ্বাৰা স্বাধীনতা আন্দোলন কৰিছিল। আনহাতে নেতাজী সুভাষ চন্দ্ৰ বসুৱেও আজাদ হিন্দ ফৌজ গঠন কৰি যুদ্ধ আৰম্ভ কৰিছিল। গান্ধীজী, জৱাহৰলাল নেহৰু, সীমান্ত গান্ধী, গফুৰ খান, জয়প্ৰকাশ আদি নেতাসকলে অসীম ধৈৰ্য আৰু কষ্টেৰে এই আন্দোলন কৰাৰ ফলতে ব্ৰিটিছ ৰাজে ভাৰতবৰ্ষৰ স্বাধীনতা ঘোষণা কৰে। অসমতো এই আন্দোলনত কেইবাজনে প্ৰাণ আহুতি দিছিল। দিৱস পালন। প্ৰতি বছৰৰ ১৫ আগষ্ট তাৰিখে পুৱা ৰাজহুৱাভাৱে ব্যক্তিগত ঘৰত লালকিল্লাত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে। সেইদিনা গাড়ী, মটৰ, অনুষ্ঠান প্ৰতিষ্ঠান আদিত জাতীয় পতাকা লগোৱা হয়। পতাকা উত্তোলনৰ পাছত সভা-সমিতি হয়, আনন্দ উৎসৱ হয়। দুপৰীয়া কোনো ঠাইত শিশুসকলক বিনা মূল্য কথাছবি দেখুওৱা হয়। চিকিৎসালয় আদিত ৰোগীক ফল-মূল বিতৰণ কৰা হয়। আবেলি প্ৰীতি খেল-ধেমালি হয় আৰু সন্ধ্যাবতী জ্বলাই চৰকাৰী ঘৰত আদিত আলোকসজ্জা কৰা হয়। সামৰণি। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীনতা পালেও তেতিয়াৰ পৰা ভাৰতবৰ্ষ দুভাগত ভাগ হ'ল। এটা হ'ল ভাৰত আৰু আনটো পাকিস্তান। এই স্বাধীনতা আমাৰ নেতাসকলে অশেষ কষ্ট কৰি লাভ কৰে। গতিকে সেইসকলৰ আদৰ্শ ৰক্ষা কৰিবলৈ হ'লে আমি সুনাগৰিক হৈ দেশ কামত লাগিলেহে হ'ব। সেইবাবে ছাত্ৰ অৱস্থাতে পৰা আমি শিক্ষা-দীক্ষা লাভ কৰি ভাৰতক জননীক সেৱা কৰিবলৈ দৃঢ় সংকল্প ল'ব লাগে।